ৰঘুপতি নাম দি বহুত দিনৰে পৰা শুনি আহিছিলোঁ, তাকে আজি আমিও ওলাই আহিলোঁ ৰঘুপতি চাওঁ বুলি। সদায় থাকিম মৰণে মাতিলেও কথা ৰাখিম আছিলো সদায়। ৰঘুপতি চিনেমাখনৰ আটাইকেইটা চৰিত্ৰ আটাইকেইজন অভিনেতাৰ লগত খাপ খাই পৰিছে। সঁচাই বিৰাটেই ধুনীয়া অভিনয়। সোমাইছোহি কি চালোঁ চিনেমা। কেনেকুৱা লাগিলে? কেনেকৈ মাৰি দিছিলে? ৰঘুপতি বিৰাটেই ধুনীয়া চিনেমা এখন। ৰবিদাৰ আগত যি চিনেমা চাইছোঁ সেয়া চিনেমাৰ তুলনাত সম্পূৰ্ণ বেলেগ। এতিয়া ৰঘুপতি ৰবিদাক কোনে কোনে নাই চোৱা চাব, খুব ধুনীয়া চিনেমা। তোমাৰ কেনেকুৱা লাগিলে চাই? খুব ভাল লাগিল, খুব ভাল চিনেমা। এনেকুৱা চিনেমা হয়তো অসমীয়া চিনেমা বনাই গৈ থাকিলে দক্ষিণ ভাৰতৰ চিনেমাও পাত্তা নাপাব। খুব সুন্দৰ হৈছে। দক্ষিণ ভাৰতৰ চিনেমাৰ লগত কম্পেয়াৰ কৰিব পাৰি। আগলৈও ৰবিদাহঁতে এনেদৰে ভাল ভাল চিনেমা দি যাওক, তাকে ক'ম লাগে। সঁচাই ৰবিদাৰ আগৰ চিনেমাতকৈ এইখন চিনেমা ৰবিদাক সম্পূৰ্ণ বেলেগ এটা ৰূপত, আৰু খুব ধুনীয়া চিনেমা, আপোনালোকে চাওক। শ্ৰী ৰঘুপতিত অৰুণনাথ দাক সম্পূৰ্ণ এটা বেলেগ ৰূপত দেখা পাইছোঁ। আমি সৰুৰ পৰা যিবোৰ চিনেমা চাই আহিছিলোঁ, ইয়াত বেলেগ এটা চৰিত্ৰ আৰু খুবেই ভাল লগা এটা চৰিত্ৰ। মোৰ আটাইতকৈ ভাল লাগিলে। কে দাৰো খুব এটা ভাল লগা চৰিত্ৰ, তেওঁক তেনেকুৱাবোৰ চৰিত্ৰতে ভাল লাগে।